হেল্ল' গাইছ ৱেলকাম বেক টু মাই চেনেল কুমাৰ নিবিৰ ব্লগছ। আকৌ নতুন ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোক? মই নিশ্চয় আপোনালোকৰ ভালে হ'ব। তো মোৰো মানে খবৰ মানে কি ক'ম আৰু ভিডিঅ' দিব পাৰে নাই আপোনালোকক। মানে মোৰ এক্সাম চলি আছে, সেইটো কাৰণে মই ভিডিঅ' দিব পাৰে নাই। তো এতিয়া এক্সাম আৰু 2 দিন আছে মোৰ এক্সাম খতম হ'ব 29 তাৰিখে। তো 29 তাৰিখৰ পিছত পৰা আপোনালোকক এনেকুৱা ধামাকা ভিডিঅ' দিব চেষ্টা কৰিম। মানে কৈছে এনে আৰু এক্সাম খতম হোৱাৰ পিছতে মানে কিছুমান এনেকুৱা ধামাকা প্লেনিং কৰি আছোঁ। চ' সেই প্লেনিংখিনিত আপোনালোকৰ ছাপোৰ্ট পূৰা লাগিব, কাৰণ আপোনালোকৰ ছাপোৰ্ট নহ'লে একদম মানে মিছা এইবোৰ। মোৰ বিশ্বাস আছে যে আপোনালোকে ছাপোৰ্ট কৰিব। মোবাইলটো যে কিমান দিনৰ মূৰত এনেকৈ ধৰি ভ্লগিং কৰিছোঁ, আৰু কালি এটা ধামাকা ভিডিঅ' আহিছে, আপোনালোকে চাব। আপোনালোকে কালি এটা ধুনীয়া ভিডিঅ' আহিব। আজি মানে ভিডিঅ'টোত আপোনালোক কেৱল মই অলপমান কিছুমান কথা ক'ব। আপোনালোকে হয়তো বহুতে জানো আৰু বহুতে নাজানো। মই মানে এইকেইদিন অলপ মিনি ভ্লগ বনাইছিলোঁ, যিহেতু মোৰ ওচৰত সময় নাই, এক্সামৰ কাৰণে অলপ পঢ়া পাতিও কৰিব লাগে। সেইকাৰণে মই মিনি ভ্লগ বনাইছিলোঁ। মানে মিনি ভ্লগত কি জানেনে, বেছি টাইম নাযায়, এডিটিং কৰোঁতে বেছি টাইম নাযায়। সৰুকৈ শ্বৰ্টবিলাক লৈ থাকিলে হ'ল, 10-15 মিনিটত এডিটিং হৈ যায়। চ' মই মিনি ভ্লগত ইনষ্টাগ্ৰামত ভালেখিনি মৰম পাই আছোঁ। মই আছোঁ এতিয়া আমাৰ কৈয়াজনী দলংখন ইফালে দেখিব পাৰিছে, আৰু ইফালে পুৰা একদম ৰ'দ মানে গৰম পৰিবই আৰু মানে গৰম লাহে পৰিছে। এইখিনি স্পৰ্টিং পিন্ধি আহিছোঁ, গৰম পৰিব দেই। যে মোৰ এটা ভিডিঅ' চাইছিল গম পাব, আমি সেইখিনিত গা দিছিলোঁ এইফালে এইখিনিত আছে। এইফালে পিজিছ ভাগিনটোৰ কি খবৰ? মামা খবৰ একদম ভালো আৰু বেয়াও। কাৰণ ভালটো হ'ল কি মোৰ 2K ছাবস্ক্ৰাইবাৰ হৈ গ'ল, আৰু বেয়াটো হ'ল কি মোৰ পৰীক্ষা বৰ্তমান চলি আছে। তাকে সেই আৰু বহুত দিন মোৰ লগ পালোঁ একেলগে, আৰু ইও বহুত দিন ভিডিঅ' বনা নাই। আৰু কালিক গেলি আমাৰ একদম ধামাকা ভিডিঅ' এটা আহিছে। তাকে বাকী আৰু 2K কৰি দিলে ৰাইজসকলে মোক কেতিয়া কৰি দিব আপোনালোকে? 2K কৰি দিয়ক। বহুত মৰম কৰে নেকি, একদম মজা। যে কৈছিলোঁ অনুষ্ঠান থকা বুলি, ইয়াতে হ'ব কালি অনুষ্ঠান 25 তাৰিখ 12 ফাগুন। ইয়াতে হ'ব অনুষ্ঠান। কলপুলি চলপুলি পুতা ৰেডি হৈ গ'ল, আৰু এইফালে পেণ্ডেল দিয়া আছে। আকৌ ডাঙৰ কথাটো হ'ল এইবাৰ ৰূপালী জয়ন্তী, তো সেইকাৰণে অলপ ডাঙৰকৈ পাতিছে এইবাৰ বস্তুখন। আৰু কালি বিশেষ আকৰ্ষণটো হ'ল মহিলাৰ নাম প্ৰাৰ্থী। চাওক কেনেকৈ আছে এহঁতৰ, মানে আমি এহঁতৰ সময় বয়সত আমিও এনেকৈ আছিলোঁ। সন্ধিয়া মানে আহোঁ আৰু আহি পিনে এনেকৈ খেলি থাকোঁ আৰু। এতিয়া আৰু সেইবোৰ দিন নাই। চাওক এই গিলা এটা মজা ক'বা গেলি। সেইকাৰণে আমাৰ লগতে ইয়াতে আছে সাংস্কৃতিক সন্ধিয়া, য'ত কালি মই গান চান গাম। আৰু অনুষ্ঠানটোৰ সম্পাদক কি এইবাৰ কাম চাম কৰি আছে পুৰা। কালি ধামাকা হ'ব না? একদম পুৰা ধামাকা, ফুল ব্লগ দিয়েছ। আৰু আমাৰ গাঁৱৰ ছোৱালীবিলাকে মিলি মানে ইফালে মানে লাৰু পিঠা বনাইছে। কালি যিহেতু কিছুমান নিমন্ত্ৰণ কৰিছে কিছুমান মানুহক, সেইবিলাক খুৱাব। এইবোৰ দেখিছে পিঠা লাৰু পুৰা ধুনীয়াকৈ বনাই দিছে ইয়াতে। প্ৰস্তুতি বুলি ক'বলৈ গ'লে কালিৰ কাৰণে মানে ধামাকা প্ৰস্তুতি চলি আছে, একদম কালি ধামাকাই যাব, ধামাকা। তো আজি ভিডিঅ'তে এইখিনি আছিল, দেখালোঁ আপোনালোকক প্ৰস্তুতিবিলাক, আৰু কিবা কাৰণে ক'ব লগা আছিল সেইখিনিও ক'লোঁ। তো লগ পাম কালি ধামাকা ভিডিঅ' এটা হৈ যায়। তেতিয়ালৈকে বাই বাই।